নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিবলৈ লৈছোঁ। আজি যিহেতু মই এটা বেলেগ জেগাত আছিলোঁ, যোনটো আমাৰ শিৱসাগৰ সমষ্টিত পৰে, শিৱসাগৰ ডিষ্ট্ৰিক্টত হয়। আৰু ইয়াতে মানে কি হয়, এই দলংখন আগতে হৈ উঠা নাছিলে, এতিয়া সম্পূৰ্ণৰূপে হৈ উঠিছে। তাৰপাছত ইয়াৰ জেগাখিনি যোনটো মানে ভিউজ হয়, বিৰাটেই ধুনীয়া হয়, বিৰাট ধুনীয়া জেগা হয়। এই জেগাটোলৈ আহিব পাৰে আপোনালোকে। এইটোৱে মানে আপোনাৰ দিখৌমুখলৈ গৈছে এইটো ৰাস্তাই, মানে খনামুখ হৈ দিখৌমুখ গৈছে এইটো ৰাস্তাই। আৰু মই তেনেকৈ নাজানো এইটো ক'ত যায়। চ' আহক অলপ পাৰিলে সুধি চাওঁ। দাদা, এইটো মানে এইখন দলংখনৰ নামটো কি বুলি কয়? এইখন নদীখন কি? মিটং হয়। এইখন কিমান দিন হৈছে হোৱা? হেৰি এতিয়া মানে হেৰি কৰি দিয়াই নাই, চমজাই দিয়াই নাই চৰকাৰ। হেৰি হৈছেহে দুমাহ হোৱাই নাই এনেকুৱা। এইটো কৰা এসপ্তাহ হৈছে পিছটো মৰা। হয় নেকি? এইটোৱে মানে আপোনাক ক'ত লাগিছে? এইপিনে গৈ নপাম গাঁৱত লাগিছে। এইটো ফালে গৈ নপাম যাব পাৰে, এইটো ফালে। তাৰপৰা এইপিনে গৈ দিখৌমুখ কলেজত লাগিছেগৈ। এইটো চাইডে গৈ দিখৌমুখ কলেজ ওলাবগৈ পাৰি ন? তাৰপৰা সিপিনে গ'লে তেলীয়াডোঙা পাবগৈ, এইপিনে গ'লে গৰিচাগৰ পাবগৈ। সেইটো এদিন গৈ পেলাই সিপিনে চিন্তামণিগাঁও পাবগৈ, এইপিনে খনামুখ পাবগৈ। ধন্যবাদ দাদা, ধন্যবাদ। চ' মোৰ লগত চববোৰ একদম পূৰা চেলফিত বিজি আছে আৰু পাছফালে চাই থাকিলে হৈ গ'লে এইফালে চবে ফটো মৰাত বিজি, চব ফটো মৰাত বিজি। এইফালে ৰিলচ বনাই আছে চালত। ধুনীয়া প্লেচ দিছোঁ, চবে পূৰা কৰিবই আৰু। এনেকৈ দলং চলংবিলাক যদি এনেকুৱা জেগাবিলাকত হয় আৰু বহুত জেগাৰ লগত কানেক্ট কৰিব পৰা হয় এনেকুৱা দলঙৰ যোগেদি, যিহেতু সেইকাৰণে এনেকুৱা দলংখিনি যদি হৈ যায়, সৰু সুৰা যোনখিনি দলং থাকে সেই দলংখিনি যদি হৈ যায়, তেতিয়া মানুহৰ মানে বহুত সুবিধা হয়, বহুত ফালৰ পৰা সুবিধা হয়। এই ইমাৰ্জেঞ্চি টাইমত, কেতিয়াবা মেডিকেলৰ টাইমত যদি মানে ইমাৰ্জেঞ্চি হয়, যাবলৈ হয়, তেতিয়া মানে যাব পৰা নাযায়, অসুবিধা হয় ৰাস্তাৰ কাৰণে। দলঙৰ ক্ষেত্ৰত মানে ভগা দলঙেদি গাড়ী পাৰ নহয়, তেনেকুৱা নিচিনা কথা হয়। কিন্তু এনেকুৱা এখন যদি ভাল দলং প্ৰতিটো জেগাতে, প্ৰতিখন মানে এনেকুৱা নদী থকা অঞ্চলত যদি ক'ৰবাত যদি দলং নাই, দলং হ'ব লাগে, দলং হ'লে ভাল। সেইটো খাতিকে মানে মানুহৰ মানে সেই দলং এখন হৈ গ'লে মানে বহুত উপকৃত হয়, মানে বহুত মানুহ উপকৃত হয়। কাৰণ বেমাৰ আজাৰ হ'লে ইমাৰ্জেঞ্চি টাইমত যদি যাব নোৱাৰে, তেতিয়া মানে মানুহজনৰ মৃত্যু হ'ব লগা হ'ব পাৰে, মানে সেই ৰোগীজনৰ মৃত্যু হ'ব লগা হ'ব পাৰে, তেনেকুৱা হৈছে। চ' সেইকাৰণে এইটো এটা বিৰাটেই ভাল কাম হৈছে। যিহেতু এনেকুৱা দলং আগতে ইয়াত নাছিলে, আগতে মই এইফালেদি অহাও নাছিলোঁ, আৰু আমাৰ ঘৰৰ নিচেই ওচৰতে হয়, কিন্তু মই অহা নাছিলোঁ। এতিয়া গম পালোঁ ইয়াত মানে এনেকুৱা এখন মানে আপোনাৰ দলং হৈ উঠিছে। চ' ভাল লাগিছে, আমাৰ নিজৰে গৌৰৱ। চ' আহিলোঁ, আলহীক ফুৰালোঁ। তাৰপিছত এইটো ইয়াৰ আপুনি ভিউটো চাওক, কিমান ধুনীয়া এটা ভিউ হয়, নেচাৰেল বিউটি অফ আছাম। কিমান ধুনীয়া লাগিছে থাকি মেলি ইয়াত। আজি বতৰটো ডাৱৰীয়া হয়, মোৰ লগত ৰাইজ আহিছে। এইয়া পূৰা পোৱালি আহি গ'ল, আমি আহিছিলোঁ অকণমান এনেই, বা আলহী আহিছিলে, আলহীক ফুৰাবলৈ আহিছিলোঁ। চ' ভাবিলোঁ এটা ভিডিঅ'কে কৰি দিওঁ, সেইকাৰণে আপোনালোকক দিলোঁ, ভিডিঅ'টো দেখালোঁ আৰু দেখাই যাম। ভাল লাগিলে লাইক এটা কৰি দিব, আৰু বোলক আপোনালোকক মই দেখাই গৈ থাকিম ইয়াৰ ভিউটো কেনেকুৱা হয়। এটা ইটা ভুটা দেখিবলৈ পোৱা যায় এইফালে। এইটো কোন জেগা হ'ব মই নিশ্চিতভাৱে ক'ব নোৱাৰিম, কাৰণ মই সিমানটো চিনি নাপাম। চব বিৰাট এটা ধুনীয়া জেগা হয়। এইখন এখন বিৰাট ডাঙৰ ফিল্ডৰ নিচিনা হৈ আছে, কিন্তু ছাইডত এখন একদম নদী, মানে এইখন এখন চাপৰি হয়, চাপৰি বিৰাট ধুনীয়া লাগিছে। ইয়াত এখন নাও আছে, এখন নদী।
ব'লক এতিয়া গৈ থাকোঁ, দলংখন পাৰ হৈ গৈ থাকোঁ, এইটো হেনো দিখৌমুখ কলেজৰ ওচৰত ওলাইগৈ। আৰু ব'লক আমি এপাক গৈ চাই আহোঁ কেনেকুৱা হয় জেগাটো। বিৰাটেই ধুনীয়া জেগা। জেগাটো আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। বন্ধু বান্ধৱীসকল ফাইনেলি ৰাস্তাটোৱেদি আহি পাই গ'লোহি মানে দিখৌমুখ কলেজৰ ওচৰত। দিখৌমুখ কলেজৰ ওচৰত এই ৰাস্তাটোৱেদি আহি মেলি ওলাইহি। আৰু ব'লক আপোনালোকক মই দিখৌমুখ কলেজৰ ফ্ৰণ্ট ছাইডটো দেখাওঁ আৰু আজিৰ ভিডিঅ'টো সামৰণি মাৰোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিলে ভাল হয়। আৰু বেল আইকনটো দবাই দিব নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবলৈ। এইখনে হৈছে দিখৌমুখ কলেজ। এইখন দিখৌমুখ কলেজৰ গেট।